সিজিল নাই ইহঁতৰ কাম কৰাত দেই। ঐ দে চাহ পিছত খাবা কাম কৰা আগতে যোৱা কাম কৰা। কাম চলি আছে দাদা? কাম চলি আছে, মই তেতিয়াৰ পৰা ধুদুৱামীবিলাক দেখা পাই আছো নহয়। হা কি কাম চলি, তহঁতৰ দায়িত্ব নাথাকিব পাৰে, মোৰ বহুত দায়িত্ব আছে। আৰু কি দুটা হেল'জেন লগাই দিছে, 4টা হেল'জেন গৈছিলোচোন। ইয়াত দুটাই কৈছে দাদা। কি তোৰ লগতো কৈছিলো মই। ঠিক আছে, মই ব্যৱস্থা কৰি দি আছো। ন কৰ আৰু কি ব্যৱস্থা নহয়, সময়ত আনি দিবি। আৰু এতিয়ালৈ ব্যৱস্থা কৰাতে আছা? আনি দিম। ঐ দি শুনা। এই ৰাতিৰ ভিতৰতে গোটেই লাইটখিনি জ্বলি যাবনে? কাইলৈহে আছে আপোনাৰ অনুষ্ঠানটো? এই কালি নহয়, মোৰ অফিচৰ লগৰবিলাক আহিব না, ৰেপুটেশ্যনৰ কথা আছে মোৰ। আচ্ছা তই বিয়াৰ ঘৰ না, জিকমিকাই লিখিব লাগিব, জিকমিকাই। যিমান পাৰোঁ মই কৰি আছো। কৰি মানে এটা কৰি দিয়া ভাইটি, কৰি দিয়া। বুজি পোৱা নাই মোৰ ৰেপুটেশ্যনত, তুমি চিনি নোপোৱা মোৰ কি ৰেপুটেশ্যন আছে অফিচত। মই কৰি দিম, কৰি দি আছো, আপুনি চিন্তা নকৰিব, মই কৰি দি আছো। কৰা জল্দি কৰা। হ'ব খুৰা, মই কৰি দি আছো। এই কি কাম কৰে ইহঁতে। এই বুঢ়াটো নাজানো, তেতিয়াৰ বৰ কামোৰ দি আছে। এইটো আন সেইটো আন, এতিয়া মই সেইফালে যোৱাই নাই তেতিয়াৰ পৰা। মই কি কৈ আছে তুমি? কিবা আনিব দিছে? এই তামোল আন, এই পাণ আন, এই কলগছ আন, সেইবোৰ কৈ আছে। কালি বিয়া গধূলি, ৰাতি বোলে জাক-জমক কৰিব লাগে। এই তেতিয়াৰ পৰা সেইকাৰণে কামোৰ দি আছে কাৰণে মই সেইফালে যোৱাই নাই। হৈ যাব ন লাহে লাহে। দুটা হেল'জেন লৈ আনা গোদামৰ পৰা। মোৰ তেল নাই, নাযাওঁ মই। গাড়ী কি ঠেলি গলি হয় ৰাতি? সেইটো বুলি নহয়, কি কৰিবি, কৰিব লাগে ইভেণ্টটো। ঠিক আছে মই যাম, ৰাতি কিন্তু হাফৰ ব্যৱস্থাটো কৰি দিব লাগিব। হ'ব দে, ৰাতিলৈকে। আৰু এটা কথা, গাহৰি মাংসৰ ভাতটো হ'ব লাগে। ইয়াতে কাম চাম কৰি কিনে মই পোলাও বিৰিয়ানী নাখাওঁ মানে। যাচোন যা, হ'ব দে যা। ঠিক আছে হ'ব, মই গৈ আছো, কিন্তু ব্যৱস্থাটো কৰিব লাগিব। যা। ঠিক আছে। চামিনাৰা দুটা, 4 ফুটি এটা, 4 ফুটি এটা, জেব্ৰা দুটা, 6টা, 8টা ইফালে লাগিব, 2টা হ'ব লাগে। কামত নালাগে কিয়? কাম চলি আছে খুৰা। কি কাম কৰি আছে? চবচোন প্লাষ্টিকৰ ফুল দিছে, চব প্লাষ্টিকৰ ফুল, এটাও অৰিজিনেল ফুল নাই। কি কাম কৰি আছে তোমালোকে? আৰে এগ্ৰিমেণ্ট মতে সকলো প্লাষ্টিকৰ ফুলে আছিল, অকল মণ্ডপত অকণমান অৰিজিনেল ফুল আছিল। এই বস্তা কাম চুদে তহঁতে, সঁচাকে মোৰ নাম দুৱৰা। ফাঁকি বাজি কৰি মোৰ লগত কোনো চলিব নোৱাৰে। নাই খুৰা, এনেকুৱা একো নহয়। তহঁতৰ দুষ্টামি মই বহুত দেখিছো বুজিছ। তহঁতে এনেকুৱাই কৰ প্ৰত্যেকবাৰে। হ'ব জানা আছে তহঁতক। চলি যাব খুৰা। মুঠতে কামখিনি ভালকে কৰ, আৰু অলপ অৰিজিনেল ফুলো লগাবি বুজিছ। হ'ব ঠিক আছে, অকণমান লগাই দিম দিয়ক মই। আৰু তহঁতৰ দায়িত্ব নাথাকিব পাৰে, মোৰ বহুত দায়িত্ব আছে। কালি মোৰ মানুহ আহিব বুজিছ। সিহঁতৰ আগত মই কি মুখ দেখাম কচোন? নাই খুৰা, হৈ যাব, কৰি দিম দিয়ক। অকণমান মই লগাই দিম দিয়ক, ব্যৱস্থা কৰি দিম। তেতিয়াৰ পৰা কৈয়ে আছা কৰি দিম, একো হোৱা নাই। ষ্টেজখনে ৰেডি হোৱা নাই, ষ্টেজখন হৈ যাব। কেনেকুৱা লাগিছে? সময় আছে ন খুৰা, হৈ যাব। মই তোৰ বিশ্বাস কৰিছো, আৰু 1-2 ঘণ্টা চাই লওঁ দেই, নহ'লে কিন্তু কথা বেয়া হ'ব। হ'ব। মোৰ ভাগিনীক চালা ভালকে ঠগিলে ইহঁতে। চালা কলিতা 10 হৰ্চক দিলেই ভাল আছিল। মোৰো কিবা এটা ওলাল হয় সৰু সুৰা, কিন্তু এটলিষ্ট নাক মুখ মোৰ বাচি গ'ল হয় না। কি হ'ব? আরে স্যার এতিয়া ভাত চব্জি বনাম, রাতি কেইটা বাজে? এতিয়া ফুলটো মোটামুটি আনবাতো গ'লে মোক দিন হাজিৰা, ৰাতি হাজিৰা, গাড়ী ভাড়া। হাজিৰাটো বাদে বুঢ়াই কামোৰ দি আছে। তেতিয়া পৰা দেখিছে নাই বুঢ়াটো কেনেকা কামোৰ চালা? ইমান মাখা মানুহ কাম কৰি আছে, ৰাতি কেইটা বাজে? এতিয়া আপুনি নিজে কওক। কামৰ দিনত এতিয়া মই আনিব পাৰিম? কালুৰ গুদামত পাবিতো। না, কালুৰ গুদামত যদি নিদে, মোৰো আছে চিনাকি এনেকুৱা, আনি দিব পাৰিম, মানে পইচা বেছি লাগিব।
গাড়ী ভাড়া আজ মোক ডাবল হাজিৰা হ'ব দেচোন তই ফাৰ্ষ্টে এতিয়া তই কিবা এটা ৰাখ তই আনি দে না ভাই উদ্ধাৰ কৰচোন মোক কামুৰি আছে বে বুঢ়া মস্ত জ্বালা দিয়ে তহঁতে আমাক আকৌ দে না ইছ, একেবাৰে দে দে হ'ব দে দে হ'ব ৰাখ পইচাটো দে এড্ৰেছ দি বাই চেণ্ডেলিয়াৰ 4টা ঠিকে আছে বাৰু হেলজেন তাক এনেই আনিব দিলো নেকি এটা পৰিয়ে আছিল দেখোন খুৰা তই অলপ আগফালে গেটৰ পিনে চাচোন যা কি হ'ল খুৰা এই তই যাচোন তই চাই না জল্দি যা না তই ধেমালি কৰি আছ তেতিয়াৰ পৰা কি হৈছে খুৰা কওঁ না আৰে ভাই তই ভালকে যাই কিনে চাচোন তই ধেমালি কৰি আছ তই কামে হোৱা নাই তোৰ ইমান দেৰিৰ পৰা ঠিক আছে হৈ যাব কৰি আছে কাম কৰি আছে তই মন দি কৰ না বাবা তই ফুটামি পাইছ নেকি তই নাই নাই খুৰা হ'ব হ'ব কৰি আছো খুৰা মোৰ নাম দুৱৰা গম পাই গৈছো কোনো নোৱাৰা খুৰা হয় হয় গম পাইছো খুৰা হ'ব কৰি আছো মই কৰিছো খুৰা চিন্তা নকৰিব আপুনি হৈছে কিনো খুৰা এনে কোৱা নাই ই হাফটো এনে খুজিছিল এই তহঁতে কি মই ধান খেতি কৰিব কাৰণে মাতিছো ইয়াতে ননচেন্স চাই আছ না চাই থাকা এই হ'ব মই থাকাতে টেনশ্যন ল'ব নালাগে হ'ব দে মই আছো হ'ব দে হেই ইফালে নাযাওঁৱে যা ঘেণ্টা মই খাই লওঁ খাই লওঁ বনাইছে চাগে মাইকেলতে ভাতটো খাই কেনে আৰু লাগিব খাই লওঁ বাৰু তোমালোকে কামখিনি নকৰাবতে খাই আছা যে কিয় চলি আছে তোমালোকে সঁচাকে নুবুজিবা দেই মোৰ মানুহ আহিব মোৰ ৰেপুটেশ্যনৰ কথা আছে কামটো ডাঙৰ খোৱাটো ডাঙৰ কথা নহয় বুজিছা কি নাই তোমালোকে কি বুজিবা হে দায়িত্ব মোৰহে আছে তোমালোকৰ নাই নহয় চলি আছে খুৰা এই তোমালোকে সঁচাকে আপুনি কিয় ইমান চুবাই আছে কামটো হৈ যাবতো ৰাতিপুৱা কি কথা কৈ আছে ই হা জানা পইচা ৰখাই দিম কিন্তু হা পইচা ৰখাই দিম কিন্তু কৰি আছো আমি নাখাওঁ কৰি আছো খাব আহিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই খালি পৰঠা আৰু ভাত একো নাই কৰি আছো খুৰা একো নাই কৰি আছো খুৰা কৰি আছো বল কিয় এনেকে মাতটো দিয় তুমি দাদা লিমিট ক্ৰছ কৰি দিছে ৰাতিপুৱাৰ পৰা ইমান কামুৰি আছে এনেকেতো পাৰি নেকি কাম কৰিব কামৰ ক্ষেত্ৰত ইগ' এটিটিউড বাহিৰত থৈ আহিব লাগিব এইবিলাক কাম কৰি আছো ন আমি ইমান কামুৰে হ'ব একো নাই খানা ডাবুল খানা বল বৰদা কিন্তু কৰা ইমান মজা টোপনি আছিল কান ডিষ্টাৰ্ব দি আছা এতিয়া ৰাতি খান খুবা দি চিয়াৰ টিয়াৰ বিলাক পাৰা হোৱা নাই পাৰা দিয়ক না প্লিজ বুঢ়াটোৱে কামুৰ দি আছে খুবা দি মোক বৰদা প্লিজ কৰি দিয়ক না বৰদা ইটো কিতা বাজিছে এতিয়া 8:30 বাজছে ইটোতো শ্বেয়াৰ পাৰা টাইমো নহয় মোৰ এতিয়া বস্তিত যোৱাহে টাইম হৈছে বস্তিত যাব চিয়াৰ কেইটা পাৰি কিনে বস্তিত যাব না আপুনি তুই যাবি নেকি মোৰ লগত চিয়াৰ কেইটা পাৰি লগ যাম পইচা দি শ্বেয়াৰ পাৰি এতিয়া পাৰি দিম তোক মই শ্বেয়াৰ কিমান হাৰিব লাগে এতিয়া শ্বেয়াৰ পাৰি দিম বৰদা প্লিজ বৰদা তুমি জ্বালাটো পাৰছেন তোৰে পইচা দি অলপ আপুনি কিটা ফোন বৰদা বৰদা পইচা দি বৰদা উঠক না এই বুঢ়াই বম কামোৰ দি আছে চেয়াৰখিনি আজিয়ে পাৰি দিব লাগে বোলে কৈ দিয়ক না বৰদা প্লিজ আপুনি পাৰিব মই জানো প্লিজ ভৰসা আছে আপোনাৰ ওপৰত বৰদা বহুত জ্বালা দিয়া দে বৰদা প্লিজ কৈ দিয়ক না বৰদা প্লিজ কৈ না তোৰ তোৰ চিনাকি
কৈ নিদিয়াকে বুঢ়াক পাৰিবা কাৰণে এই তাইৰ আজি বিয়াৰ দিনাখন মই আৰু এইবিলাক সৰু সৰু কথাৰ কাৰণে তাইক ফোন কৰি কেনে তাইক মানসিক অশান্তি কিয় দিম ইভেণ্ট এটা ইয়া পাতিছো বহুত কামত দিছা তহঁতে বৰদা প্লিজ কৈ দিয়ক না একদম দিগদাৰী পাইছো আপুনি মই উঠকচোন বৰদা একদম আজি দিগদাৰী পাইছো মানে ইমান জ্বালা পাইছো নহয় আজি উঠকচোন বৰদা প্লিজ কৈ দিয়ক না ৰে আমৰি আছে বুঢ়াটোৱে প্লিজ বৰদা ইতৰি ইমান জ্বালা দিছা নহয় তুই জানানে নাই মই দিনত কাম কৰো ৰাতি মই গিলাচ ধৰো গম পাইছো আপুনি দিনত কাম কৰে ৰাতি গিলাচ ধৰে অকণমান গিলাচটো পিছত ধৰিব চেয়াৰ কেইটা পাৰি দিয়ক না দুটা কোৱাটাৰ আনি দিছো মোক দুটা কোৱাটাৰ আপুনি পাই যাব আৰু কিবা লাগিব আপোনাৰ অলপ গাহৰি মাংস পালে ভাল আছিল মই বনাই দিম মই বনোৱা ব্যৱস্থা কৰি আছো দিবি না দিবি তো আৰামছে 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 এতিয়া শ্বেয়াৰ পাৰি দি আছো মই এতিয়া দি আছো চাবি নেকি কেনেকে যে মেনেজ কৰিব লগা হয় নহয় নাজানো দেই ৰমেনে কেনেকে মেনেজ কৰে বাপৰে মহা চাৰিটা লাইট দিছে মজা ভাল হৈছে এতিয়া পাৰিছে ল'ৰাকেইটাই ঐ এটি ভাল হৈছে দেই ভাল হৈছে ভাল লাগিছে পাৰিছ তহঁতে পাৰিছ Thank you, খুৰা। পিছে মই নোকোৱা হ'লেতো নোৱাৰিলেই হয় চাগে কামত দিয়া কাৰণে কৰিলে হয় হয় শুন না মই এটা লাষ্ট ৰিকুৱেষ্ট আছে হয়। মোৰ মানে দুটামান গেষ্ট আহিব তই দুটা ফুল আনি দিব পাৰিবি হ'ব খুৰা নিশ্চয় যা যা বেছিকৈ খাবি যা মাংস হ'ব খুৰা দিয়ক ইয়াতে আনি দিলে হ'ব না যা দিম যা পে'মেণ্ট দিম যা বিলত কাটি ল'বি বিলত এডজাষ্ট কৰি ল'বি পাৰিছে ভাল লাগিছে মোৰ ছাৰ আহিছে নমস্কাৰ ছাৰ নমস্কাৰ ভালে আছে ছাৰ একদম ধুনীয়া খুব ভাল লাগিছে দেই ভাল লাগিছে নে ছাৰ একদম ধুনীয়া ছাৰ এই দুৱাৰৰ ঘৰৰ বিয়া ন ছাৰ বেয়া হ'ব ন কিয় নে কি কয় ছাৰ ভাল হৈছে দুৱৰা খুৰা এই আপুনি কোৱা মতে দুটা ফুল মানচোন বাকী ভালে আছা আছো দিয়ক আৰু আপোনাৰ মই আছো ভালে আছো দিয়া এই এইবোৰ তুমিয়ে চাই আছা সেইকাৰণে পুৰা জমি আছে আৰু বস্তুবোৰ অলপ চলপ জমক হৈ আছে চাই আছো আৰু অলপ চলপ এই আৰু বাকী আপোনাৰ আছো আৰু এই আৰু মই কিবা এটা খাই আহো ৰ'ব দিনটো ব্যস্ত হৈ আছিলো কি তুমি জইন নকৰা নেকি অলপ পিছত কৰো নেকি খাই আহো মানে একো খোৱাই নাই এতিয়ালে নাই কামৰ কাৰণে অলপ খোৱাই নাই যোৱা খাই লোৱা আৰু হেৰি কি বুলি কয় তোমাৰ লগত মোৰ অলপ কথা আছে হা আচ্ছা এই কামটো অকল তুমিহে কৰিব পাৰিবা তাৰমানে কেনেকুৱা আছে মই তোমাক ফোনত কৰিম হ'ব কল কৰিব ঠিক আছে তুমি হেৰি খাই লোৱা যোৱা কল কৰিব হ'ব মই জনাম ঠিক আছে দুৱাৰা দুৱাৰা ছাৰ কি হ'ল ছাৰ আপুনি এই লেবাৰটো কেনেকৈ চিনি পায় লেবাৰ কোন তেওঁ হয় ছাৰ তেওঁক কি আপুনি চিনি নাপায় নাপাওঁ ছাৰ কি কথা কয় হে তেওঁ ইমান ডাঙৰ ইভেণ্ট অৰ্গেনাইজাৰ কোম্পানীৰ এটাৰ মালিক হয় কি আপুনি কৈছে তেওঁক চিনি নাপায় চাগে নাপাওঁ তেওঁৰ আণ্ডাৰত বহুত ল'ৰা কাম কৰি আছে তেওঁ এইবোৰ কাম কৰি বহুত ল'ৰা সংস্থাপন দিছে বুজি পাইছে নে নাই কি কৈছে এইবোৰ যে আপোনাৰ কাম এইবোৰ চব তেওঁৰ সেই কৰি বহুত ল'ৰা সংস্থাপন পাইছে আৰু চাওক আপুনি তেওঁক শুনা নাইতো এইটো চাওক এইটো এৰেঞ্জাৰ্ছ আছে নহয় এৰেঞ্জাৰ্ছ কি কৈছে এইটো এৰেঞ্জাৰ্ছ দেখিছে কিমান ভাল কাম কৰিছে কিমান ল'ৰা সংস্থাপন পাইছে হৈছে ইয়াৰ পৰা তেওঁ বহুত ডাঙৰ এৱাৰ্ডো পাইছে বুজি পাইছে তো ভাল কাম কৰে আপুনি তেওঁক লেবাৰ বুলি কৈছে মই গম পোৱা নাছিলোঁ নাপায় বহুত ভাল কাম কৰে তেওঁ বলক এতিয়া কি ভাবি আছে বলক আমি অলপ যাওঁ বস্তুটো ধৰো গেল বলক হেল্ল' নুৰ কি তুমি নোৱাৰিবা নেকি আজি কি কোৱা তোমাৰ আমাৰ এনেকুৱা অৱস্থা হ'ল
হে এই সিজন টাইম এতিয়া আকৌ এতিয়া ৰাভায়ো সেই তাৰ কিবা দেউতাকৰ প্ৰব্লেম বোলে বাৰু বাৰু হ'ব দিয়াচোন কিবা এটা কৰিব লাগিব আৰু ৰবা দিয়াচোন বাৰু হ'ব দিয়াচোন দিয়া হ'ব দিয়া বৰ বেয়া কথা হ'ল ৰাভা নূৰ খাস মানুহকেইটা এনেকে হলে কি কৰা যায় নিজে কৰিব লাগিব উপায় নাই আৰু বৰুৱা এই মই চাইডটো আহি পাইছোহে ৰবা গম নাপাওঁ মই বিশেষ একো গমেই নাপাওঁ ৰবা তুমি সেইটো চাইডে চলোৱাচোন মোৰ ইফালে নূৰো নাই ৰাভাও নাই একো নাই কোন শান্তু পেটলা পুৰা ভৰসাৰ মানুহ নেকি দুই বটল খাই কেনে ক'ৰবাত বহি থাকিব কাম নাই তাৰ দিয়া হ'ব দিয়া তুমি ইফালে চম্ভালাচোন মই কিবা এটা কৰি আছো ৰবা অকলে কৰিব লাগিব এতিয়া উপায় নাই আৰু এতিয়া কৰিব লাগিব ন চিজন টাইম এতিয়া কাকোতো নিৰাশ কৰিব নোৱাৰে কামখিনি উঠাইছো কামখিনি কৰিব লাগিব হ'ব দিয়া তুমি তাতে চোৱাচোন মই চাই আছো কিবা এটা কণ্টেক্ট কৰিম দিয়া হ'ব দিয়া এইবিলাক কৰি কেনে লাভ নাই এতিয়া আৰু মানে কাম হাতে কামে লাগিব আৰু উপায় নাই মানে আৰু এতিয়া মই যাওঁ আৰু দে মই আছো নহয় মাইকেল আছে জিন্দা আছে কাম কোনো প্ৰব্লেম নাহে দে কিবা হ'লে আপুনি ইমান প্ৰব্লেম উঠালো মই আপুনিতো গম পায় আৰু মোক মোৰ ভৰসা নাই আৰামছে ভাই আপোনাৰ লগত ভৰসা আছে কাৰণেতো আমি আছো না ঠিক আছে বাই দে গুড নাইট দে ওলাই দিওঁ আৰু ময়ো ভাইটি খুৰা কেনে বহুত ভাল কাম কৰিছা হা বহুত থেংক ইউ বহুত ধুনীয়া হৈছে হয় বুজিছা খালি ডাঙৰ বুলি দুই এটা কথা ক'লো প্লিজ খুৰা এইবিলাক কথা কিয় কয় আৰে খুৰা বিয়া হ'ল এখন মানে দুখন ঘৰ আৰু দুখন সমাজৰ এটা আন্তৰিক আৰু খুব স্পৰ্শকাতৰ এটা বিষয় হয় দুখন ঘৰ দুখন পৰিয়াল দুখন সমাজ জড়িত থাকে তো সকলোৰে দায়িত্ব থাকে সেইকাৰণে আপোনাৰ দায়িত্ব আছে সেইকাৰণে আপুনি মোক কৈছে টাইমত কামখিনি হৈ যাব লাগে কাৰণে হয় নে নহয় আমি আৰু কি ধৰি থাকিম এইবিলাক কথা একদম ভাল কাম কৰিছা খুৰা এইটো কথা নহয় ন পিছে আৰু এটা কথা খুৰা এতিয়া বিয়া বুলি আপোনালোকৰ যেনেকুৱা দায়িত্ব থাকে কিন্তু আমাৰো এই মানুহবিলাক দেখি আছে নহয় এই বিয়াৰ বতৰতে এটা বেলেগ দায়িত্ব থাকে বেকহেণ্ড মানে পিছফালে আৰু এখন কাম চলি থাকে আৰু এটা সমাজৰ কাম চলি থাকে সিহঁতৰ ঘৰ সংসাৰ চলি থাকে তো আমি কেতিয়াও সেইবিলাক বস্তুত গাদ্দাৰি নকৰোঁ কেতিয়াও গৃহস্থক আমি নিৰাশ নকৰোঁ আপোনাৰ যে কাম লৈছোঁ কাম সদায় সেইটো অনুপাতে হ'ব বিশেষকৈ আমাৰ কাম আপুনি একদম চিন্তা নকৰিব মোৰ কাৰ্ডখন ৰাখক আপুনি এৰেঞ্জাৰ্ছ দিয়া হ'ব দে মাজনীৰ পৰা লৈ ল'ম দিয়া কিবা কাম চাম থাকিলে ক'ব আহিছোঁ দিয়ক খুৰা দিয়ক খুৰা মানুহটাও গ'ল ময়ো গৈয়ে থাকো আৰু বাকী যি আছে কালি চাই ল'ম জানি ছাৰ জানি যাওঁ আৰু গোটেইখিনি যি আছে বাকী কালি চাই দিম কওক পিঠা পতি 120 জোতা লৈ আৰু কামোৰ